এইটো ভিডিঅ'ত আজি আমি ৰাৱণক বিভীষণৰ সজ উপদেশৰ ইয়াৰ কেইটামান দীঘল প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো ইয়াৰে আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে বিভীষণে ৰাৱণক কি উপদেশ দিছিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হৈছে বিভীষণে ৰাৱণক সীতাক ৰামৰ ওচৰলৈ ঘূৰাই দিবলৈ উপদেশ দিছিল। তেওঁ কৈছিল যে সীতা এগৰাকী সতী আৰু পবিত্ৰ নাৰী, তেওঁক অপহৰণ কৰাটো অন্যায় কাম। বিভীষণে ৰামক মহাশক্তিশালী ধৰ্মপৰায়ণ ব্যক্তি বুলি উল্লেখ কৰি ৰাৱণক যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ কৈছিল। তেওঁ আৰু কৈছিল যে অহংকাৰ আৰু জেদ এৰি সত্য, ন্যায় আৰু ন্যায়ৰ পথ অনুসৰণ কৰা উচিত। কিন্তু ৰাৱণে বিভীষণৰ উপদেশ গ্ৰহণ নকৰিল। তাৰপিছৰ কুৱেশ্যনটো হৈছে ২ নম্বৰ কুৱেশ্যনটো হ'ল ৰাৱণৰ পতনৰ কাৰণসমূহ আলোচনা কৰা। তো ইয়াৰ উত্তৰটো হৈছে যে ৰাৱণৰ পতনৰ মূল কাৰণ আছিল তেওঁৰ অহংকাৰ, জেদ আৰু ভুল সিদ্ধান্ত। তেওঁ নিজৰ শক্তিৰ অহংকাৰত বিভীষণৰ দৰে জ্ঞানী ব্যক্তিৰ উপদেশ উপেক্ষা কৰিছিল। সীতাক অপহৰণ কৰি তেওঁ অন্যায় কাম কৰিছিল। সত্য আৰু ন্যায়ৰ পথ এৰি যুদ্ধ পথ বাছি লোৱাৰ ফলতেই তেওঁৰ ধ্বংস হৈছিল। এই পাঠত দেখুওৱা হৈছে যে অহংকাৰ মানুহৰ পতনৰ মূল কাৰণ হয়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে বিভীষণৰ চৰিত্ৰ আলোচনা কৰা। বিভীষণৰ চৰিত্ৰ: বিভীষণ আছিল এজন জ্ঞানী, শান্ত, নীতিবান আৰু ধৰ্মপৰায়ণ ব্যক্তি। তেওঁ সদায় সত্য আৰু ন্যায়ৰ পক্ষ লৈছিল। ভাই ৰাৱণৰ ভুল পথত আগবাঢ়ি যোৱাৰ বাবে তেওঁ তাক সৎ উপদেশ দিছিল। তেওঁ যুদ্ধ আৰু ধ্বংস নিবিচাৰিছিল। বিভীষণে নিজৰ স্বাৰ্থৰ কথা নাভাবি লংকাৰ মংগল কথা চিন্তা কৰিছিল। এইদৰে তেওঁ আদৰ্শ আৰু নৈতিক চৰিত্ৰৰ পৰিচয় দিছিল। তাৰপিছত কুৱেশ্যনটো হৈছে ৰাৱণক বিভীষণৰ সজ উপদেশ পাঠটোৰ মূল শিক্ষা কি? তো ইয়াৰ মূল শিক্ষাটো হৈছে এই পাঠটোৰ মূল শিক্ষা হৈছে অহংকাৰ ত্যাগ কৰি সত্য আৰু ন্যায়ৰ পথত অনুসৰণ কৰা উচিত। ন্যায়ৰ পথ অনুসৰণ কৰা উচিত। জ্ঞানী লোকৰ উপদেশ মানি চলিলে মানুহ বিপদৰ পৰা ৰক্ষা পাব পাৰে। অন্যায় কামৰ ফল সদায় বেয়া হয়। পাঠটোৱে আমাক নৈতিকতা, বিনয় আৰু সুবিবেচনাৰ শিক্ষা দিয়ে। নেক্সট কুৱেশ্যনটো হৈছে ৰাৱণে বিভীষণৰ উপদেশ কিয় গ্ৰহণ নকৰিলে? ৰাৱণে বিভীষণৰ উপদেশ কিয় গ্ৰহণ নকৰিলে? ৰাৱণে নিজৰ শক্তি আৰু ক্ষমতাৰ অহংকাৰত বিভীষণৰ উপদেশ গ্ৰহণ নকৰিলে। তেওঁ ভাবিছিল যে তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। সীতাক এৰি দিলে নিজৰ সন্মান হেৰুৱাব বুলি তেওঁ ভয় কৰিছিল। এই অহংকাৰ আৰু জেদৰ বাবেই তেওঁ সত্য কথা মানি নললে আৰু শেষত ধ্বংসৰ মুখত পৰিল। তাৰপিছৰ প্ৰশ্নটো হৈছে পাঠটোত ৰামৰ বিষয়ে কি ধাৰণা পোৱা যায়? পাঠটোত ৰামৰ এজন মহাশক্তিশালী, ধৰ্মপৰায়ণ আৰু ন্যায়প্ৰিয় ব্যক্তি হিচাপে দেখুওৱা হৈছে। বিভীষণে কৈছিল যে ৰামৰ সৈতে যুদ্ধ কৰাটো অত্যন্ত বিপদজনক। ৰাম সদায় সত্য আৰু ন্যায়ৰ পথত থাকে। তেওঁৰ শক্তি আৰু আদৰ্শৰ বাবে সকলোৱে তেওঁক সন্মান কৰিছিল। তাৰপিছৰ কুৱেশ্যনটো হ'ল অহংকাৰ মানুহৰ পতনৰ মূল কাৰণ পাঠটোৰ আধাৰত ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হৈছে ৰাৱণক বিভীষণৰ সজ উপদেশ পাঠত ৰাৱণৰ চৰিত্ৰৰ মাজেৰে দেখুওৱা হৈছে যে অহংকাৰ মানুহৰ পতনৰ মূল কাৰণ। ৰাৱণে নিজ শক্তি আৰু ক্ষমতাৰ অহংকাৰত বিভীষণৰ জ্ঞানপূৰ্ণ উপদেশ মানি নললে। তেওঁ অন্যায় কাম কৰি সীতাক অপহৰণ কৰিছিল আৰু ভুল স্বীকাৰ নকৰিলে। ফলস্বৰূপে
তেওঁৰ ৰাজ্য আৰু জীৱনৰ ধ্বংস হ'ল। সেয়ে অহংকাৰ ত্যাগ কৰি সত্যৰ পথ অনুসৰণ কৰা উচিত। নেক্সট কুৱেশ্যন, ৰাৱণক বিভীষণৰ সজ উপদেশ পাঠত বিভীষণে কেনেকৈ নৈতিকতাৰ পৰিচয় দিছে? যে এই পাঠত বিভীষণে নৈতিকতা আৰু সত্যৰ পক্ষলৈ এক আদৰ্শ চৰিত্ৰৰ পৰিচয় দিছে। তেওঁ জানিছিল যে সীতাক অপহৰণ কৰাটো অন্যায় কাম। সেয়েহে তেওঁ ৰাৱণক সীতাক ঘূৰাই দিবলৈ উপদেশ দিছিল। বিভীষণে যুদ্ধ আৰু ধ্বংস নিৰ্বিচাৰি শান্তি স্থাপন কৰিব বিচাৰিছিল। তেওঁ নিজৰ ভাইৰ ভুল সিদ্ধান্তৰ বিৰোধিতা কৰি সত্য আৰু ন্যায়ৰ পথ অনুসৰণ কৰিছিল। ইয়াৰ দ্বাৰা তেওঁৰ নৈতিক ধৰ্মপৰায়ণ স্বভাৱ প্ৰকাশ পাইছে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে পাঠটোৰ সামাজিক আৰু নৈতিক তাৎপৰ্য আলোচনা কৰা। ইয়াৰ উত্তৰটো হ'ল ৰাৱণক বিভীষণৰ সজ উপদেশ পাঠটোৰ সামাজিক আৰু নৈতিক তাৎপৰ্য অত্যন্ত গভীৰ। এই পাঠে মানুহক সত্য, ন্যায় আৰু বিনয়ৰ শিক্ষা দিয়ে। অহংকাৰ, ক্ৰোধ আৰু অন্যায় কামৰ ফল সদায় ধ্বংসাত্মক হয় বুলি পাঠটোত দেখুওৱা হৈছে। জ্ঞানী আৰু শুভাকাংক্ষী লোকৰ উপদেশ মানি চলা উচিত বুলি এই পাঠে শিক্ষা দিয়ে। সমাজত শান্তি আৰু নৈতিক মূল্যবোধ ৰক্ষা কৰিবলৈ এই শিক্ষাসমূহ অত্যন্ত প্ৰয়োজনীয়। তাৰ পিছৰ কুৱেশ্যনটো হ'ল বিভীষণ আৰু ৰাৱণৰ চৰিত্ৰৰ তুলনামূলক আলোচনা কৰা। বিভীষণ আৰু ৰাৱণ দুয়োজন সম্পূৰ্ণ বিপৰীত স্বভাৱৰ ব্যক্তি আছিল। বিভীষণ আছিল জ্ঞানী, শান্ত, নীতিবান আৰু ধৰ্মপৰায়ণ। তেওঁ সদায় সত্য আৰু ন্যায় পক্ষ লৈছিল। আনহাতে ৰাৱণ আছিল অহংকাৰী, জেদী আৰু ক্ৰোধী। তেওঁ নিজৰ শক্তিৰ অহংকাৰত অন্যায় কাম কৰিছিল আৰু কাৰো উপদেশ মানি নললে। বিভীষণে শান্তি বিচাৰিছিল কিন্তু ৰাৱণে যুদ্ধ বিচাৰিছিল। এইদৰে পাঠটোত দুয়ো চৰিত্ৰৰ মাজত স্পষ্ট পাৰ্থক্য দেখুওৱা হৈছে। তাৰ পিছৰ কুৱেশ্যনটো হ'ল সীতাক অপহৰণ কৰাৰ ফলত কি পৰিণতি দেখা গৈছিল? সীতাক অপহৰণ কৰাৰ ফলত ৰাৱণ আৰু লংকাৰ ওপৰত ভয়ংকৰ বিপদ নামি আহিছিল। ৰাম আৰু ৰাৱণৰ মাজত ভয়ংকৰ যুদ্ধ সংঘটিত হৈছিল। বহু যোদ্ধাৰ মৃত্যু হৈছিল আৰু শেষত ৰাৱণৰ পৰাজয় ঘটিছিল। লংকাৰ ধ্বংস হৈছিল আৰু ৰাৱণে নিজৰ জীৱন হেৰুৱাইছিল। এই ঘটনাই দেখুৱাইছে যে অন্যায় কামৰ ফল সদায় বেয়া হয়। তাৰ পিছৰ কুৱেশ্যনটো হ'ল পাঠটোৰ শিৰোনাম ৰাৱণক বিভীষণৰ সজ উপদেশ কিয় যথাৰ্থ? পাঠটোৰ মূল বিষয়বস্তু হৈছে বিভীষণে ৰাৱণক দিয়া জ্ঞানপূৰ্ণ আৰু মংগলজনক উপদেশ। তেওঁ ৰাৱণক সীতাক ঘূৰাই দিবলৈ আৰু যুদ্ধ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছিল। এই উপদেশ ৰাৱণৰ আৰু লংকাৰ মংগলৰ বাবেই দিয়া হৈছিল যদিও ৰাৱণে সেই উপদেশ গ্ৰহণ নকৰিলে। তথাপি বিভীষণৰ কথাবোৰ সৎ আৰু কল্যাণকৰ আছিল। সেয়েহে ৰাৱণক বিভীষণৰ সজ উপদেশ শিৰোনাম সম্পূৰ্ণ যথাৰ্থ। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে বন্ধুবান্ধৱৰ মাজত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। কমেণ্ট কৰি জনাই দিবা নেক্সট কোনটো পাঠৰ বা কোনটো চেপ্টাৰৰ বা কোনটো ছাবজেক্টৰ নোটছ লাগে কমেণ্ট কৰি জনাই দিবা। থ্যাংকছ ফৰ ৱাচিং।